মছলা আৰু বিলাহীখিনি প্ৰায় ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা লাওখিনি দি দিম। এয়া হৈছে টেমুটৰ লাও আৰু মাছৰ তৰকাৰী। গুড মৰ্ণিং, নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, কিন্তু আজি মোৰ ভাল নহয়, মোৰ বহুত বেমাৰ। তথাপিও এটা ব্লগ বনালোঁ, মানে মায়ে কৈছে কাৰণে মাও হেল্প কৰিছে। মোৰ ভিডিঅ'টো চাব পাৰিব। মায়ে মাজে মাজে কৈছে কাৰণ মোৰ বেমাৰ, চ' মায়ে অলপ হেল্প কৰিছে। আৰু আজি এটা স্পেচিয়েল হয়, কি হয় মই কৈ দিওঁ। পানীলাও বিলাহীৰ লগত মাছৰ জোল কেনেকৈ বনাইছে আহক চাই লওঁ। ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। আৰু মোৰ চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু লগতে থকা বেল আইকনখন দবাই দিব। বলক চাওক। পোনপ্ৰথমে পানীলাওখিনি কাটি কিনে ধুই থোৱা হ'ল। তাৰপিছত মাছখিনি চাফা কৰি লোৱা হ'ল ধুই কিনে। এতিয়া মাছৰ কাৰণে মছলাখিনি পেষ্ট কৰিব লাগিব। এতিয়া পেষ্ট কৰিবৰ কাৰণে বহাই দিলোঁ। হৈ গ'ল মছলাখিনি পেষ্ট। এতিয়া মাছখিনি ভাজিবৰ কাৰণে কেৰাহীটো বহাই দিলোঁ। ধুনীয়া ধুনীয়া ৰঙা ৰঙা মাছ চালেই ভাল লাগি যায়, লোভ লাগি যায়। আৰু মই এনেও ভাজা মাছ খাই বহুত ভাল পাওঁ। এতিয়া সাতফোৰণ দি দিলে, কাৰণ মানে আঞ্জাখিনিত ধুনীয়া চেন ওলাব। এতিয়া মছলাখিনি যে পেষ্ট কৰা আছে ধুনীয়াকৈ দি কিনে ফ্ৰাই কৰি লোৱা হ'ব। আৰু অলপ হালধি, নিমখ, জিৰা গুড়া গোটেইখিনি দি কিনে আকৌ ধুনীয়াকৈ মছলাখিনিত শুকান জলকীয়া দিয়া হোৱা নাই, তথাপিও কালাৰ আহিছে। আৰু ইয়াতে দুটা পকা বিলাহী কাটি দিছোঁ। পকা বিলাহী দুটা কাটি ধুই দিছোঁ, সেইকাৰণে গুটিখিনি ৰৈ গৈছে। মছলা আৰু বিলাহীখিনি প্ৰায় ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা লাওখিনি দি দিম। লাওখিনি দি দিয়া হ'ল। লাওখিনি ধুনীয়াকৈ মছলাৰ লগত মিলাই দিয়া হৈছে। ইয়াৰ পিছত মই ঢাকি থ'ম, লাওটো ধুনীয়াকৈ সিজি আহিব। অকণমান পানী দিছোঁ, অকণমান। তৰকাৰীখিনি মই ধুনীয়াকৈ ঢাকি দিছোঁ। তৰকাৰীটো প্ৰায় হৈ আহিছে। এতিয়া মই ইয়াতে মাছখিনি দি আকৌ ঢাকি দিম। তৰকাৰীখিনি হৈ গৈছে। লাওটো ধুনীয়াকৈ সিজিছে। গেছটো নমাই দিম। এয়া হৈছে টেমুটৰ লাও আৰু মাছৰ তৰকাৰী। কেনেকুৱা লাগিল মোৰ আজিৰ এই ৰেচিপিটো? প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু লগ পাম নতুন নতুন ইণ্টাৰেষ্টিং ভিডিঅ' লৈ। তেতিয়ালৈ সুস্থ থাকক, ভালে থাকক। জয় আই অসম।